যোৱাৰ সময় হ'ল মা। মাও মোৰ যোৱাৰ সময় কাষ চাপিল। তুমি চাগে ভাবি আছা ন মা, ইমান ৰাতি হ'ল মোৰ পুতলাজনী ঘৰলৈ কিয় অহা নাই। কিন্তু মই যে আৰু কোনোদিনে উভতিব নোৱাৰিম মা। তোমাক শেষবাৰৰ বাবে দেখা কৰাও ভাগ্যগুণ মোৰ নহ'ল। অ' মা, মই যাওঁ দেই সেই বুলি ক'বলৈকেও তোমাক এবাৰ লগ নাপালোঁ। অ' মা, মই ভবাই নাছিলোঁ সেনেকৈ যে ওলাই আহি মই আৰু কাহানিও উভতিব নোৱাৰিম। তুমি চাগে মোলৈ ৰৈ আছা ন মা, মোলৈ বাট চাই নাথাকিবা মা। যোৱা শুই থকাগৈ তুমি, নহ'লে দুৰ্বল হৈ পৰিবা নহয় তুমি। এতিয়াতো তোমাক চাবলৈ মই আৰু নাথাকিম মা। তোমাক দিয়া কথাবোৰ মই ৰাখিব নোৱাৰিলোঁ অ' মা, তুমি মোক বেয়া নাপাবা। তোমাক কৈছিলোঁ তুমি আৰু কোনোদিন হাঁহ ছাগলী গৰু পুহিব নালাগে, মই চাম তোমাক। কিন্তু মই মোৰ কথা ৰাখিব নোৱাৰিলোঁ অ' মা। ভগৱান যে বৰ নিষ্ঠুৰ। তুমি মোক বেয়া নাপাবা দে মা। দাদাৰ অসুখটোৰ চিকিৎসাও কৰিব নাপালোঁ মই। তাক ভাল কৰিম বুলি কথা দিছিলোঁ মই, সেইটো পূৰণ কৰিব নোৱাৰিলোঁ মা মই। সিও চাগে মোক খুব বেয়া পাব ন, কিন্তু মই কি কৰিম কোৱা। মই চাগে ইমান দিনৰ বাবেই আহিছিলোঁ। তোমালোক কেৱল ভালে থাকিবা দেই মা। শৰীৰটো খুব অসহ্যকৰ লাগিছে অ' মা। মই আৰু বেছি সময় নাথাকিম, সময় একেবাৰে কাষ চাপিছে। তোমাৰ মুখখনিলৈ বৰকৈ মনত পৰিছে অ' মা। চোৱাচোন মই কিমান দুৰ্ভগীয়া, যাবৰ সময়ত এবাৰ তোমাক চাবলৈও নাপালোঁ। মই জানো মই যোৱাৰ পিছত তুমি খুব কষ্ট পাবা, কিন্তু কি কৰিম কোৱা মা, যাবতো লাগিবই। ভগৱানৰ চাগে এয়াই ইচ্ছা আছিল। শেষত এটাই কওঁ মা, পুনৰ জনম বুলি যদি কিবা আছে, অহা জনমতো যেন তোমাকেই মা হিচাপে পাওঁ। তুমি মোক বেয়া পাই নাথাকিবা দে মা। মই যাওঁগৈ, তোমাৰ পৰা তোমাৰ পুতলাই বিদায় লৈছোঁ মা। এছাই জোনমণি ৰাভা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি স্বৰচিত কবিতা পাঠ কৰিলোঁ। কবিতাটি শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।